আজি সুপাৰ 50 মিছনৰ কথা কৈ আছে মই প্ৰশ্ন সুধিব খুজু যে আইআইটিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কাক কিমান ফাইনান্সিয়েল এইড প্ৰদান কৰিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আজিৰ তাৰিখত পিএইচডি ষ্টুডেণ্টক কোনো ধৰণৰ ষ্টাইপেণ্ড প্ৰদান কৰা হোৱা নাই হায়াৰ এডুকেশ্যনৰ কাৰণে গ্ৰান্টছ ইন এইড হিচাপে তেওঁ ডাইৰেক্ট সুপাৰ 50 মিছনৰ বইনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই বুলি দেখাব খুজিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হায়াৰ এডুকেশ্যনৰ কাৰণে কিমান টকা খৰচ কৰিছিল নমস্কাৰ বিগত কিছুদিন ধৰি ইউপিপিএল দল তাৰ কৰ্মকৰ্তাসকলে এটো চেষ্টা কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উচ্চ শিক্ষাৰ বাবে একো কৰা নাই আৰু ইন কম্পাৰিজন টু দ্যাট তেওঁলোকে দেখাব খুজিছে যে সুপাৰ 50 মিছন প্ৰমোদ বড়োই লঞ্চ কৰিছে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ শাসনকালত উচ্চ শিক্ষাৰ বাবে বিটিসিৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে হায়াৰ এডুকেশ্যনৰ বাবে কোনো ধৰণৰ কাম কৰা নাছিল এনে ধৰণৰ অপবাদ এটা তেওঁলোকে হাগ্ৰামা মহিলাৰীৰ প্ৰতি আনিব খুজিছে গতিকে আমি আৰটিআই কৰিছিলো আৰটিআই এপ্লাই কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ উন্নয়ন বিটিসিৰ উন্নয়নৰ বিশেষকৈ এডুকেশ্যন সেক্টৰত তেওঁ কি কাম কৰিছিল তাৰ তথ্য বিচাৰি এই চৰকাৰকে আমি আৰটিআই এপ্লিকেশন কৰিছিলো আৰু যিখিনি তথ্য পাইছো এই তথ্যৰ আধাৰত আজি মই আপোনালোকক জনাব খুজু যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিসি অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ হায়াৰ এডুকেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰি গৈছিল মই ইনষ্টিটিউটৰ কথা ক'ব খোজা নাই Central Institute of Technology, CIT, Bodoland University, Engineering College, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কলেজ স্কুল এইবিলাকৰ উন্নয়নৰ কথা আজি ক'ব খোজা নাই কাৰণ তেওঁলোকে সুপাৰ 50 মিছনক আনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অপমান কৰিব খুজিছে এই সুপাৰ 50 মিছনৰ কম্পেৰিজনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকুৱা কাম কৰিছিল সেইখিনিহে মই আজি উত্থাপন কৰিম আৰু তাৰ বাবে আজি মোৰ হাতত ভালেখিনি তথ্য আছে আৰু এইবিলাক বৰ্তমানৰ চৰকাৰে আৰটিআই যোগে দিয়া তথ্য আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 2017 আৰু 18 ৰ ডেটাখিনি আমি কম্পাইল কৰিছো অন দ্য বেচিস অফ দ্যাট কম্পাইলেশন আমি কথাখিনি কম আৰু 2017-18 ৰ কম্পাইলেশন মতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই more than 312 ষ্টুডেন্টছক ডাইৰেক্টলি বেনিফিট কৰিছিল যিসকলে হায়াৰ এডুকেশ্যন মানে পিএইচডি এমবিবিএছ আইআইটি আইআইএম এনইটি NEET যেটো কয় এইবিলাকৰ বাবে ইভেন PhD ইন abroad in various subjects এইবিলাকৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গ্ৰান্টছ ইন এইড ফাইনান্সিয়েল সাপোৰ্ট প্ৰদান কৰিছিল more than 312 students benefited হৈছিল আৰু the amount was 4 crore 87 lakhs ভাবিছা সুপাৰ 50 মিছনত 50 জনকে ছাত্ৰ ছাত্ৰী পঠাই তেওঁলোকে ইমান হাইলাইট কৰি ফলে ক'ব খুজিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁলোকৰ চৰকাৰে বৰ্তমান যে আৰটিআই তথ্য দিছে এই তথ্যৰ বেচিছত যেটো পাইছো আমি on the basis of the more than 312 student benefited by the scheme of Hagrama Mohilari directly benefited and the amount was above 4 crore 87 lakhs একে মই আপোনাক কিছুমান তথ্য দেখুৱাম কাৰণ কিছুমানে অপপ্ৰচাৰ চলাই আছে আৰু খালি যদি মৌখিকভাৱে কোৱা হয় হয়তো মানি ল'ব নোৱাৰে এই তথ্যবিলাক মই আপোনালোকক দেখাম ইয়াতে এমবিবিএছ ষ্টুডেন্টছক 2017 ত 28 numbers of students 28 2 lakh ke diya hoisil and total 56 lakhs diya hoisil for the study of MBBS tar pisot apunar aru ase IIT er karone jetu list sabo 2017 or list 18 jonor মই কোনো ষ্টুডেন্টৰ নাম নলম কিন্তু তেওঁলোকেও জানে 18 জন ষ্টুডেন্টক 2 লাখ কে দিয়া হৈছিল আপোনাৰ টোটাল 36 lakhs আইআইটি পঢ়িবৰ কাৰণে আইআইটি হায়দৰাবাদ আইআইটি গুৱাহাটী আইআইটি মাদুৰাই আইআইটি ৰুৰকি আইআইটি মাদ্ৰাজ আইআইটি গুৱাহাটীৰ ভালেখিনি ছাত্ৰ ছাত্ৰীক দিয়া হৈছিল যিখিনি আমাৰ বিটিসি অঞ্চলৰ ষ্টুডেন্ট তো আইআইটি পঢ়িবৰ কাৰণে আজি সুপাৰ 50 মিছনৰ কথা কৈ আছে মই প্ৰশ্ন সুধিব খুজু যে আইআইটিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই
কাক কিমান ফাইনেন্সিয়েল এইড প্ৰদান কৰিলে দেখাক PhD ষ্টুডেণ্ট যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত PhD কৰি আছে উইদাউট ষ্টাইপেণ্ড PhD কৰিব নোৱাৰে উইদাউট ফাইনেন্সিয়েল এইড PhD কৰিব নোৱাৰে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আজিৰ তাৰিখত PhD ষ্টুডেণ্টক কোনো ধৰণৰ ষ্টাইপেণ্ড প্ৰদান কৰা হোৱা নাই কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিজন PhD স্কলাৰক বড়োলেণ্ড ইউনিভাৰ্চিটিত 1 লাখ টকাকৈ প্ৰদান কৰিছে সো এইখন এখন তথ্য আছে এই তথ্য অনুসৰি ষ্টুডেণ্টজনৰ নাম নলওঁ তেওঁ বায়োটেক ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কলেজ লণ্ডনত তেওঁ কৰিব গৈছিল এব্ৰডত আৰু তেওঁ 5 লাখ টকা অনুদান হিচাপে দিয়া হৈছে কম্পিউটাৰ এণ্ড সায়েন্স এণ্ড বিজনেছ এডমিনিষ্ট্ৰেশ্যন এব্ৰডত PhD কৰিব গৈছিল আমাৰ BTC অঞ্চলৰে ল'ৰা তেওঁ 5 লাখ টকা প্ৰদান কৰা হৈছে যাতে বিদেশত তেওঁ PhD কৰিবৰ কাৰণে সক্ষম হয় মিউজিক ষ্টাডিৰ কাৰণে পুনৰাই 5 লাখ টকা এব্ৰডত PhD কৰিবৰ কাৰণে দিয়া হৈছে এনেকৈ অজস্ৰ তথ্য এই গোটেইখিনি তথ্য আমাৰ হাতত আছে যদি কাৰোবাৰ প্ৰশ্ন আছে আহিব এই তথ্যখিনি আমি হস্তান্তৰ কৰিম এতিয়া প্ৰমোদ বড়োৰ সুপাৰ 50 মিছনৰ লগত মই অলপমান কথাটো ৰাখিব খুজো স্যাৰ ছাত্ৰ ছাত্ৰীক সহায় কৰিছে হায়াৰ এডুকেশ্যনৰ কাৰণে কোচিংৰ কাৰণে তাত আমাৰ ক'বলগীয়া একো নাই ভাল হৈছে চৰকাৰে সাহায্য প্ৰদান কৰিছে কিন্তু যেহেতু তেওঁলোকে নিজে সুপাৰ 50 ৰ লগত কম্পেৰিজন কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক উপবাদ কৰি আছে তো মই আসল তথ্যটো মই আপোনালোকক কওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে এই 4 কোটি 87 লাখ 4 crore আৰু এই পইচাখিনি ডাইৰেক্টলি ষ্টুডেণ্ট বেনিফিচিয়াৰী একাউণ্টত গৈছিল স্কুটিও দিছিল তেওঁ 88 নাম্বাৰছ অফ স্কুটি জাগে জাগে দিয়া নাছিল BPL ফ্যামিলিৰ ছাত্ৰ ছাত্ৰীক তেওঁ দিছিল আৰু এইবিলাক ডাইৰেক্টলি বেনিফিটেড ষ্টুডেণ্ট হৈছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুপাৰ 50 মিছনত কি হৈছে মই আপোনালোকক কওঁ আপোনালোকে আচৰিত হ'ব কোনো ধৰণৰ এনালাইসিস গভৰ্ণমেণ্ট মানি যেতিয়া কাৰোবাক দিয়া হয় এটো এনেইটো দিব নোৱাৰে যি উদ্দেশ্যতে দিয়া নহয় সুপাৰ 50 মিছনত টিউশন ফিজ 50 জন ষ্টুডেণ্টৰ হাতত পৰা নাছিল পৰিছে SPM IAS একাডেমি কিমান 43 লাখ ফুডিং এণ্ড লজিং ষ্টুডেণ্টৰ হাতত পইচা পৰা নাই পৰিছে আপটাউন হস্পিটেল গুৱাহাটী পাৰ ষ্টুডেণ্ট পাৰ মান্থ 9500 কে লোৱা হৈছে আৰু যেটো টিউশন ফিজ বুলি কৈছো পাৰ ষ্টুডেণ্ট পাৰ মান্থ 86000 কে লোৱা হৈছে বুজি পাইছেনে কথাটো অনুৰা বয়জ PG 39 জন ষ্টুডেণ্ট বয়জ ষ্টুডেণ্ট আছিল পাৰ মান্থ পাৰ ষ্টুডেণ্ট 11800 rupees আৰু এই PG 23 লাখ টকা দিয়া হৈছে এটো হল সুপাৰ 50 সিভিল সার্ভিস আৰু এটা চালে তো আপোনালোকে আচৰিতে হ'ব টিউশন ফিজ বাজিৰাও এণ্ড ৰেড্ডি ইনষ্টিটিউট সবে সুপাৰ 50 মিছনত ছাত্ৰ ছাত্ৰী গৈছে তেওঁলোকৰ ভৱিষ্যত ভাল হয় আমি এনালাইসিস কৰা নাই যে কিমানজন পাস হল কিমানজন ফেইল হল এইবিলাক কথা আমি ক'ব যোৱা নাই যি কৰিছে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে হৈছে কৰক কিন্তু পইচা ষ্টুডেণ্টে পোৱা নাই কোনে পাইছে বাজিৰাও এণ্ড ৰেড্ডি ইনষ্টিটিউট পাৰ ষ্টুডেণ্ট পাৰ মান্থ টিউশন ফিজ কিমান জানে শুনিলে আচৰিত হ'ব 1,98,000 আৰু টোটাল এমাউন্ট কিমান পাইছে জানে বাজিৰাও ইনষ্টিটিউট 99,25,000 মানে প্ৰায় 1 কোটি টকা বাজিৰাও ইনষ্টিটিউটক দিয়া হৈছে শ্ৰেয়া PG সার্ভিস পার স্টুডেন্ট এটু গার্লস পার স্টুডেন্ট পার মান্থ 16000 দিয়া হৈছে 16000 কে দিয়া হৈছে বয়জ সোহেনি নিবাস নিউ দিল্লি পার স্টুডেন্ট পার মান্থ 16000 কে দিয়া হৈছে কিমান টকা দিছে 30 লাখ তো এনে ধৰণে দিয়া হৈছে আৰু গুটেই তথ্য আমাৰ হাতত আছে এয়া লাগিলে আপোনালোকে পাব তো কথাটো হল এনেকুৱা সব আমি সুপার 50 মিছনক কম্পেয়ার করব খুজা নাই কিন্তু UPPL দলৰ কৰ্মকৰ্তা সকলে সুপার 50 মিছনক গইনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই বুলি দেখাব খুজিছে কিন্তু আজি প্ৰমাণ হল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হায়াৰ এডুকেশ্যনৰ কাৰণে কিমান টকা খৰচ কৰিছিল
তেওঁ ভিজনাৰী লিডাৰ হয়, তেওঁ যিবিলাক ইনষ্টিটিউট বনাইছিল সেইবিলাকৰ কথা মই আজি ক'ব খোজা নাই, কিন্তু যিটো কম্পেৰিজন তেওঁলোকে কৰিব খুজিছে এই কম্পেৰিজনতে আমি কথাখিনি কৈছোঁ। এইখিনি তথ্যৰ আধাৰত আপোনালোকে মানি ল'বলৈ বাধ্য হ'ব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ভিজনাৰী লিডাৰ, আৰু এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেখেতে বহুত কৰি থৈ গৈছে। ইঞ্জিনিয়াৰিং কলেজ হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এইবিলাক কথা আমি নকওঁৱে আজিৰ তাৰিখত, আজিৰ প্ৰেছ মিটত নকওঁ, কিন্তু হায়াৰ এডুকেশ্যনৰ কাৰণে গ্ৰাণ্টছ ইন এইড হিচাপে তেওঁ ডাইৰেক্টলি ষ্টুডেণ্ট বেনিফিচিয়াৰীক যিমান টকা দিছে আজিলৈকে কোনো দিব পৰা নাই। প্ৰমোদ বৰাই আজিৰ তাৰিখত 1 টকা দিয়া নাই। যিখিনি দিছে সেইখিনি কোনোবা ইনষ্টিটিউটক দিছে, কোনোবা এণ্টাৰপ্ৰাইজক দিছে, কোনোবা হোষ্টেলক দিছে। তাৰ ছাকচেছ ৰেটো আমি ওলাব নাযাওঁ, ছাকচেছ হওক, আমাৰ ল'ৰা ছোৱালী উন্নত হওক, আমাৰ তাতে ক'বলগীয়া একো নাই, কিন্তু কম্পেৰিজন কৰিব নালাগে, কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত তুলনামূলকভাৱে বহুত ডাঙৰ ডাঙৰ কাম কৰি থৈ গৈছে, আৰু তেওঁ যি ধৰণৰ ভিজনাৰী লিডাৰ তেওঁ কৰিবই, আৰু ভৱিষ্যতেও কৰাৰ বহুত প্লেন আছে। গতিকে আপোনালোকে আজি যিখিনি তথ্য মই আজি আপোনালোকৰ আগত ক'লোঁ, ইয়াৰ বেচিছত যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিব লগা আছে কৰিব, এই তথ্যবিলাক আমি আপোনালোকৰ হাতত প্ৰদান কৰি দিম। ধন্যবাদ।